হেল্ল' এভৰিৱান। আজি মই ৰাতিপুৱা উঠি পেলাই ল'লোঁ কেইটামান কাপোৰ ওলাই, যিহেতু আজি ছানডে কাপোৰ ধুব লাগিবই। তাৰপাছত খাই ল'লোঁ একাপ চাহ, লাল চাহ খাই কাপোৰকেইটা ধুই দিলোঁ। তাৰপাছত বহু দিনৰ পৰা এটা ভিডিঅ' দেখি পাইছিলোঁ যে পেৰাচিটামল টেবলেটৰ মানে ষ্টেটটো গৰম কৰি ফাৰ্ষ্ট, তাৰপাছত পেৰাচিটামল টেবলেট এনেকৈ যদি আপুনি গৰমত লগাই দিয়ে, তাৰপিছত ট্ৰাই কৰি মই ভাবিছিলোঁ চাওঁ বুলি, কিন্তু আজি চাই সঁচাকৈ দেখোন ধুনীয়াকৈ মানে দাগকেইটাই এৰাই গৈছে। তাৰপিছত বহুত দিন এনেকৈ ইস্ত্ৰি কৰিলে এনেকৈ কাপোৰত লাগি যায় ন, ভাবি আছিলোঁ কেনেকৈ গুচাওঁ। পিছত আইডিয়াটো পাই পেলাই ভিডিঅ'তে দেখি পাইছিলোঁ, তেনেকৈ আজি চালোঁ যে সঁচাকৈ ভাল লাগিল। মানে কোনোবা এটা বস্তু যদি আপুনি মানে বহুত দিনৰ পৰা কৰোঁ বুলি ভাবি থাকে, তাৰপিছত দেখিছেনে ইমান ধুনীয়া হৈ আছে। তাৰপিছত আবেলিও আমি ভেদাইলতা পাত মানে বাহিৰতে ৰাস্তাতে এনেকৈ লাগি আছিলে, সেইবিলাক কুমলীয়া পাত কেইটামান ছিঙি আনিলোঁ ৰাতিলৈ বুলি। তাৰপাছত সন্ধিয়া হ'ল, সন্ধিয়া চাহ একাপ খাই পেলাই চাহটো খাই ল'লোঁ। খাই লৈ আমি ওলাই গ'লোঁ এতিয়া বজাৰলৈ বুলি। ওলাই যাম আৰু ওলাই গৈ পেলাই ভণ্টি আহি পোৱা নাছিল ডিউটিত, পিঁয়াজ এনেকৈ চব্জি বজাৰ কৰিলোঁ। কেইটামান ল'ব আছিলে কিবা কিবি, এইকেইটা লৈ পেলাই আমি গুচি আহিলোঁ। আহি আছোঁ আইচক্ৰীম খাই আহি পালোঁ ৰুম আহি আকৌ চাহ খালোঁ। ভণ্টিয়ে অলপ ফুচকা বনাইছোঁ। গোটেই আমি ঘৰত বনাই খাওঁ, ভাল লাগে ঘৰত বনাই খালে। চব ধুনীয়াকৈ টেষ্টিও লাগিছে আজি ফুচকা। বেছি খোৱা নাই বাৰু, কেইটামান খাইছোঁ, কাৰণ অলপ পাছতে ভাত খাব হ'ব। সন্ধিয়াও দেৰিও হৈছে বাৰু। আহি পেলাই আৰু ভাত বনালে, মাছ ভেদাইলতা আৰু অমিতা খাৰ বনালে। খাবলৈ ধুনীয়া হৈছে কিন্তু দেই, খাই বহুত ভাল লাগিল। ভাতকেইটা খাই দিলোঁ আৰু আজিলৈ বাই বাই, গুড নাইট।